পিপল জইন একশন কমিটি ফৰ বডলেণ্ড মুভমেণ্টৰ ফালৰ পৰা আজি আমি শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত এখন বিশাল গণসমাৱেশৰ আয়োজন কৰিবলৈ আমি বাধ্য হৈছোঁ। চৰকাৰৰ লগত যদিওবা আলোচনা হৈ আছে, যিহেতু আলোচনা এতিয়ালৈকে সফল হোৱা নাই, গতিকে আমি বিশেষকৈ বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ ৰাইজক লৈ পেলাই আজি এই বিশাল গণসমাৱেশ আয়োজন কৰিবলৈ আমি বাধ্য হৈছোঁ। ইয়াত আমি 5টা দাবী আমি লৈ পেলাই আমি বিশাল গণসমাৱেশটো আমি আয়োজন কৰিছোঁ। প্ৰথম কথাটো হ'ল বড়োলেণ্ড ৰাজ্য গঠন কৰি দিব লাগিব আৰু এতিয়া বড়োলেণ্ড ৰাজ্যৰ বাহিৰত থকা বড়োসকলক ৰাজনৈতিক অধিকাৰ দিব লাগিব। দ্বিতীয়তে কাৰ্বি আংলং আৰু ডিমা হাছাওত থকা বড়োসকলক যি বড়োসকলে দীৰ্ঘদিন ধৰি পেলাই পাৰ্বত্য জিলাৰ এছটিৰ মৰ্যাদা বিচাৰি আছিলে, যোৱা 2003 চনত BTC চুক্তিটো এই সন্নিৱেষ্ট কৰা হৈছিলে, কিন্তু আজিলৈকে ইমপ্লিমেণ্ট কৰা হোৱা নাই। গতিকে আমাৰ তৃতীয় দাবীটো হ'ল কাৰ্বি আংলং আৰু ডিমা হাছাওত থকা বড়োসকলক হিল ষ্টেটাছ এছটি দিব লাগে, এইটো 3 নম্বৰ। 4 নম্বৰ, এতিয়ালৈকে ফৰেষ্ট ৰাইটছ এক্ট 2006 সেই আইনটো অসমত বলবৎ হোৱা নাই। সেই আইনৰ যোগেদি বড়োসকল বা ট্ৰাইবেলসকলে বা খিলঞ্জীয়াসকলে মাটিৰ পাট্টা পাব লাগে, যদিও অসমত এই আইনটো এতিয়ালৈকে প্ৰয়োগ হোৱা নাই, হোৱা নাই। এইটো আমাৰ 4 দাবী। 5 নম্বৰ দাবীটো হ'ল শোণিতপুৰ আৰু বিশ্বনাথত বনাঞ্চলত থকা বড়োসকল বা ট্ৰাইবেলসকল বা বিভিন্ন জাতি জনগোষ্ঠীবিলাক এতিয়ালৈকে পঞ্চায়তৰ অন্তৰ্ভুক্ত হোৱা নাই। যদিও এই ব্যক্তিসকলে MLA ইলেকশ্যনত ভোট দিব পাৰে, MP ইলেকশ্যনত ভোট দিব পাৰে, কিন্তু পঞ্চায়ত ইলেকশ্যনত তেওঁলোকে ভাগ ল'ব নোৱাৰে, যিটো দুৰ্ভাগ্যজনক। গতিকে অতি সোনকালে এই 5টা দাবীটো ভাৰত চৰকাৰে, যি চৰকাৰে এতিয়া বড়োসকলৰ ইছ্যুৰ লগত NDP প্ৰগ্ৰেছিভৰ লগত আলোচনা কৰি আছে, সেই আলোচনাটো যাতে বিফল হয়, তাৰ কাৰণে আজি আমি ভাৰত চৰকাৰক এই ৰেলীৰ যোগেদি আমি আহ্বান জনাইছোঁ। ইয়াৰ পৰৱৰ্তী পদক্ষেপ কেনেকুৱা হ'ব চাওক, আমি আশাবাদী। যিহেতু নগাসকলৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে ভাৰত চৰকাৰে এটা পদক্ষেপ লৈছে আৰু তেওঁলোকে কৈ আছে যে অসমৰ ক্ষতি নহয়, মণিপুৰৰ ক্ষতি নহয়, অৰুণাচলৰ ক্ষতি নহয়, ক্ষতি নোহোৱাকৈ নগাসকলৰ সমস্যাটো সমাধান কৰা হ'ব। গতিকে আমাৰো দাবী যে দীৰ্ঘদিন ধৰি নিখিল বড়ো ছাত্ৰ সন্থা, NDP প্ৰগ্ৰেছিভ, বিভিন্ন দল সংগঠনে আন্দোলন কৰি আছে, 50 বছৰৰ হ'ল এই আন্দোলনবিলাক। গতিকে বাস্তৱ এটা পদক্ষেপ লৈ পেলাই বড়োসকলক দীৰ্ঘদিনীয়া যি সমস্যা, সেই সমস্যাটো সমাধান কৰিব লাগে বুলি আমি ভাৰত চৰকাৰক পুনৰবাৰ আমি আহ্বান জনাব বিচাৰিছোঁ। য'ত কোৱা হৈছে সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাস, এই 3টা যি শ্লোগান আহ্বান কৰি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আজি ভাৰত দেশখন তেওঁ চলাই আছে।